নমস্কাৰ বন্ধুসকল, দ্য আছামিজ ৱে চেনেলত আপোনাৰ স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে কেনেকৈ এটা বা একাধিক ফটোজ আপুনি PDF ফাইল ফৰ্মেটত নিজৰ মোবাইল ফোনত বনাব পাৰিব। আপুনি আপোনাৰ পাৰ্চনেল ফাইলছ, ফটো, কেমেৰা ফটোজ এটা PDF ফাইলত ৰূপান্তৰ কৰিব বিচাৰে নেকি? মই এই ভিডিঅ'ৰ জৰিয়তে আপোনাৰ ফটোবোৰ কেনেকৈ নিৰ্বাচন কৰিব, কেনেকৈ ফটো তুলিব, কেনেকৈ সাইজ মিলাব, সব ষ্টেপ বাই ষ্টেপ দেখুৱাম। লগতে কেনেকৈ ফাইলটো মোবাইল ফোনত সেভ কৰিব আৰু হোৱাটছএপ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ বন্ধু-বান্ধৱ, পৰিয়াল বা অফিচ ষ্টাফক কেনেকৈ শ্বেয়াৰ কৰিব সব গম পাব। গতিকে লগত থাকক আৰু শেষলৈকে ভালদৰে চাব। আহক আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোকে আপোনালোকৰ মোবাইলত প্লে ষ্ট'ৰটো খুলি ল'ব। প্লে ষ্ট'ৰত আপোনাৰ চাৰ্চ আছে, চাৰ্চত আপোনালোকে লিখিব এডোব স্কেন বুলি, ADOBE SCAN, চাৰ্চ মাৰিব। ইয়াত আপোনাৰ এডোব স্কেন AI PDF স্কেনাৰ OCR এইটো এপটো আপোনালোকে ইনষ্টল কৰি ল'ব আৰু অ'পেন কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল আছে, সেইকাৰণে অ'পেন দেখাই আছে। চ' মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পাছত আপোনালোকৰ ডাইৰেক্টলি কেমেৰা খুলি যায় আৰু লুকিং ফৰ ডকুমেণ্ট বুলি বিচাৰে। চ' যদি মই ডাইৰেক্টলি ফটো তুলিব বিচাৰোঁ কিবা এটা ফাইলৰ, এতিয়া মোৰ ওচৰত এটা অলপ কপি আছে, মই এইটো তুলিব বিচাৰোঁ। মই এনেকৈ লৈ গ'লোঁ কেমেৰাটো, মই ক্লিক কৰিলোঁ, এইটো ক্লিক হৈ গ'ল। তাৰপিছত যদি আপুনি আৰু ফটো তুলিব বিচাৰে আৰু এটা কপিৰ ফাইল, আপুনি কিপ স্কেনিং বুলি আছে, ইয়াত কিপ স্কেনিং ক্লিক কৰিব, আকৌ এইটো তুলি ল'ব। ত' মই এতিয়া দুটা ফটো তুলি লৈছোঁ। এতিয়া মই এইটো ইয়াত আপোনাৰ এতিয়া ক্ৰপ বুলি আহিছে, ইয়াত চাওক ৰিটেক আছে। যদি মই আকৌ ৰিটেক কৰিব বিচাৰোঁ, মই আকৌ ৰিটেক কৰিব পাৰিম। ৰিটেক কৰিলোঁ। এতিয়া আকৌ ক্ৰপ, এতিয়া যদি আপোনাৰ চাইজটো মিলাব বিচাৰে, আপুনি যেনেকৈ বিচাৰে আপোনাৰ মিলাব পাৰিব আপুনি ইয়াতে এনেকৈ। তাৰপিছত ইয়াত দুটা ফটো আছিলে, এইটো এটা ফটো, এইটো ঠিকেই আছে, কিন্তু ইয়াত চাওক এতিয়া ভালকৈ দেখা পোৱা নাই, বেছি জিলিকি আছে। চ' ইয়াত আপোনালোকে ফিল্টাৰ কৰিব। ইয়াত চাব ফিল্টাৰ আছে, ফিল্টাৰত আমি প্ৰথম আছে অৰিজিনেল কালাৰ। চাওক অৰিজিনেল কালাৰ আপোনাৰ ঠিক লাগিছে, আপোনালোকে চাই ল'ব নিজে। যদি ঠিকে লাগিছে আপোনাৰ, তো আপুনি এইটো ল'ব পাৰে। আৰু ফিল্টাৰ আছে আপোনাৰ লাইট টেক্সট বুলি আছে। চ' লাইট টেক্সট, এই লাইট টেক্সট হয়, লাইট টেক্সটটো ভাল লাগিছে। এতিয়া ইয়াতে ফিল্টাৰত যেতিয়া আপোনালোকে যাব, মই লাইট টেক্সট কৰিলোঁ ন, ইয়াত চাওক ফিল্টাৰ আছে, তো অৰিজিনেল আছে, তো মই লাইট টেক্সট কৰিলোঁ। এতিয়া যদি মই চবতে মানে মোৰ লাইট টেক্সটোৱে কৰিব বিচাৰোঁ ফিল্টাৰটো, চ' মই ইয়াত এপ্লাই টু অল পেজেছ কৰিব লাগিব। এপ্লাই টু অল পেজ কৰিলে আমাৰ দুটা পেজে ছেম ফিল্টাৰ লৈ ল'ব। চ' এতিয়া মই এইটো ফিল্টাৰতে মোক ভাল লাগিছে, তো মই এতিয়া ছেভ কৰিব বিচাৰোঁ। ইয়াৰ ওপৰত চাব আপোনাৰ এডোব স্কেন 30 ছেপ্টেম্বৰ বুলি আছে। ইয়াত মই ফাইলটো নাম দিব পাৰোঁ, মোৰ নিজৰ নাম এটা দিব পাৰোঁ। চ' মই দি দিছোঁ কপি, দি দিওঁ কপি ফাইল নাম এটা দি দিছোঁ, ৰিনেম কৰিলোঁ। ইয়াত চাওক কপি ফাইল বুলি ছেভ হৈ গৈছে। এতিয়া আমি ছেভ PDF কৰিম। ইয়াত আমি ছেভ PDF ক্লিক কৰি দিম, অলপমান ঘূৰিব, আপোনাৰ ফাইল ছেভ হৈ যাব। এতিয়া আপোনাৰ ছেভ হৈ গৈছে। ইয়াতে আপোনালোকে এইটো ডাইৰেক্টলি ইয়াত ক্লিক কৰি চাব পাৰে ফাইলটো। আৰু যদি আপোনালোকে মডিফাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত তলত চাব শ্বেয়াৰ, মডিফাই, এডিট টেক্সট, এক্ৰবেট আছে। মডিফাই কৰিম বিচাৰিলে আপোনালোকে আকৌ ইয়াত ক্লিক কৰিলে আকৌ মডিফাইও কৰিব পাৰিব। আপোনালোকে ফিল্টাৰটো যদি ভাল পোৱা নাই, আকৌ ইয়াতে আপোনালোকে ফিল্টাৰ আকৌ দিব পাৰে, হোৱাইট বৰ্ড, যিকোনো এটা হেৰি কৰিব পাৰে। তাৰপিছত এতিয়া ইয়াক আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰে, যদি শ্বেয়াৰ কৰিছে, ইয়াত শ্বেয়াৰ অপশ্যন আছে ওপৰতে, আমি শ্বেয়াৰ কৰিম। ইয়াত আপোনালোকে চাওক ওপৰত আছে শ্বেয়াৰ লিংক। আপোনালোকে শ্বেয়াৰ লিংকটো ক্লিক নকৰিব, সেইটো কৰিলে আপোনাৰ এটা লিংক বনি যাব। তো তাৰ তলত আছে এটা চাওক শ্বেয়াৰ PDF বুলি, আমি চেণ্ড এ কপি বুলি আছে, আমি চেণ্ড এ কপিটো কৰিম। চেণ্ড এ কপি কৰাৰ পাছত আপোনালোকে ইয়াত হোৱাটছএপ আছে, তো হোৱাটছএপত মই পঠাম। হোৱাটছএপত মই পঠাওঁতে চেণ্ড কৰিম, চেণ্ড হৈ গ'ল মাই ফাইল, কপি ফাইল আছিলে মোৰ ন, ছেভ হৈ গ'ল। মই ইয়াত খুলি চাওঁ, এতিয়া এইটো এক্ৰবেটৰ পৰা খুলিছে, চাওক আপোনাৰ PDFটো ৰেডি হৈ গ'ল। আপোনালোকে তুলি থকা ফটোৰ পৰা কেনেকৈ PDF কৰিব সেইটো দেখাম। ইয়াত চাব কেমেৰা আছে এটা, আৰু এটা আছে ফটো টাইপৰ চিম্বল আছে, দেখিছে নাই? এইটো ফটো টাইপৰ চিম্বলটো আমি ক্লিক কৰিব লাগে, ডাইৰেক্টলি আপোনাৰ ফাইলটো খুলি যাব। আৰু যদি আপোনালোকে হোমৰ পৰা যাব বিচাৰে,
এনেকৈ খুলিব আপোনালোকৰ ইয়াতে আপোনাৰ এইটো চিম্বলটো আছে এইটো আমি ক্লিক কৰিম ইয়াত আপোনাৰ গেলেৰীটো খুলি যাব তে গেলেৰীটো খোলাৰ পাছত আপোনালোকে ইয়াৰ পৰা ফটো তুলি থোৱা ফটো আপোনালোকে সিলেক্ট কৰি ল'ব এটা এটাকে 6টা ফটো লৈছো ইয়াত সেম প্ৰসেসে হয় ইয়াত অটোমেটিক্যালি 6টা ফটো আহি যাব আপোনাৰ এতিয়া আমি প্ৰথমত ইয়াতে আমাৰ ক্ৰপ কৰিব লাগিব আমি ক্ৰপটো মিলাই চাব লাগিব যে আমাৰ সাইজটো ঠিক আছে না ফটোৰ আমি ইয়াত ক্ৰপত যাম ইয়াত আপোনাৰ সাইজটো আপোনালোকে মিলাব পাৰে এটা ফটোৰ নেক্সট ফটো গলো নেক্সট ফটো ঠিক আছে নেক্সট ফটো এনেকৈ সিম্পলি আপোনালোকে সাইজটো মিলাই লব আপোনাৰ মতে সাইজটো হৈ যোৱাৰ পাছত আমি এতিয়া ফিল্টাৰ চাম কাৰণ ফটোটো চাওক কিছুমান ক্লিয়াৰ আছে কিছুমান একদম বুজি পোৱা আছে আপোনালোকে কি কৰিব ফিল্টাৰত যাব অৰিজিনাল কৰি চাব অৰিজিনাল যদি আপোনাক ঠিক লাগিছে আপোনালোকে এটো কৰিব আপোনালোকে এটা এটাও কৰিব পাৰে এটা এটা ফিল্টাৰ তো যদি মই একেলগে কৰিব বিচাৰো এটো মই লাইট টেক্সট লৈ লৈছো তো মই এটো একেলগে যদি সবটো মই একে ফিল্টাৰ দিব বিচাৰো তেনে এপ্লাই টু অল পেজেছ কৰি দিম তাৰ পিছত আমি যদি আকৌ নতুন পেজ যদি এড কৰিব বিচাৰো আমি কিপ স্ক্যানিং আছে কিপ স্ক্যানিং কৰিম তো আমি আকৌ কিপ স্ক্যান কৰিলে ক্যামেৰা খুলি যাব আমি আকৌ এটা ফটো তুলি ইয়াত এড কৰি দিম এনেকৈ আমাৰ 6টা পেজ আমি লৈছিলো আৰু আমি এটা পেজ এড কৰিলো এটো আমি ফিল্টাৰ ক্ৰপ মিলালো ফিল্টাৰটো আমি ইয়াত ফিল্টাৰত গৈ ইয়াকো আমি লাইট টেক্সট কৰি লওঁ তাৰ পিছত আমাৰ ৰেডি হৈ গ'ল এতিয়া আপোনালোকে এবাৰ চাই ল'ব পাৰে পেজ 1 ৰ পৰা কেনেকৈ আছে ঠিক আছে নে নাই তাৰ এতিয়া আপোনালোকে ইয়াত ৰিনেম কৰি ল'ব সেভ কৰাৰ আগত আমি ৰিনেম কৰিছো কপি ফাইল 2 বুলি দিছো ইয়াক নেম ৰিনেম এতিয়া আমি ইয়াত সেভ কৰি লম সেভ পিডিএফ এতিয়া আপোনাৰ ফাইল সেভ হৈ গ'ল আপোনালোকে এতিয়া ইয়াৰ পৰা চাব পাৰে ঠিক আছে নে নাই যদি চেঞ্জ কৰিব বিচাৰে এডিট কৰিব বিচাৰে আপোনালোকে ইয়াত মডিফাই আছে মডিফাই কৰি ল'ব পাৰে আৰু যদি ফাইল নেম চেঞ্জ কৰিব বিচাৰে আপোনাৰ ইয়াত ফাইল নেম চেঞ্জ কৰিবৰ কাৰণে দিয়া আছে ইয়াত ফাইল নেমও চেঞ্জ কৰিব পাৰে আৰু আপোনালোকক কেনেকৈ শ্বেয়াৰ কৰে এটো অলৰেডি দেখালো ভিডিঅ'ত সো যদি এটো ভিডিঅ' ভাল লাগিছে আৰু এনেকৈ ধৰণৰ ভিডিঅ' আৰু চাব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ